সাংবাদিকসকলক চাব লাগিব কিন্তু বহুত সময়ত সাংবাদিকসকলৰ পৰাও বহুত ভুল আমি দেখিবলৈ পাওঁ কোনোবা দলৰ হয় কোনোবা নেতাৰ হয় কোনোবাই অলপ চফ্ট কৰ্ণাৰ থকাটো দেখিবলৈ পাওঁ সেইটো কিন্তু বাদ দিব লাগিব আজি নেশ্যনেল মিডিয়া বিজেপি অহাৰ পিছত বহুত বদনাম হৈছে হয় মই চিফ নহয় অফিচিয়েলি কিন্তু মই চিফ হৈ আছোঁ হয় মই চিফ নহয় অফিচিয়েলি কিন্তু মই চিফ হৈ আছোঁ ভাল মানুহৰ দ্বাৰা শাসন কৰাটো ভাল আইনতকৈও বেছি ভাল ভৱিষ্যতো তেখেতসকলক ৰাজনীতিৰ নেতা কৰি ৰাইজে ৰাখিব দিল্লীয়ে তেখেতসকলক নাৰাখে দিল্লীয়ে পইচা দিলেও নেদিলেও ইয়াত চৰকাৰ চলি থাকিব সাংবাদিকসকলক চাব লাগিব কিন্তু বহুত সময়ত সাংবাদিকসকলৰ পৰাও বহুত ভুল আমি দেখিবলৈ পাওঁ কোনোবা দলৰ হয় কোনোবা নেতাৰ হয় কোনোবাই অলপ চফ্ট কৰ্ণাৰ থকাটো দেখিবলৈ পাওঁ সেইটোও কিন্তু বাদ দিব লাগিব আজি নেশ্যনেল মিডিয়া বিজেপি অহাৰ পিছত বহুত বদনাম হৈছে ৰিজনেল মিডিয়াৰ ওপৰত বহুত বদনাম হৈছে সেইটোও চাব লাগিব আৰু যি बे मोनथाम भाषाखौ फरायनानै जा नुबाय आङो जे बर'फ्रा माने असमियाबो रोंलिया हिन्दीखौ मोजाङै रोंलिया इंलिसाथ' गाज्रिसिनबावसै আমাৰ মাজত কোনো মিটিং পইণ্ট নোহোৱা হৈছে এটা পলিটিকেল পাৰ্টিৰ লগত আনটো পলিটিকেল পাৰ্টিৰ ইমান মানে কাজিয়া হয় ঠিক তেনেকৈ ইণ্ডিভিজুৱেলি মানে আমি প্ৰত্যেকক মানে ছাছপেক্ট কৰিব বিচাৰিছোঁ কাৰো লগত মানে মিলা প্ৰীতিৰে কাম কৰিব নোৱাৰা হৈছোঁ এ ভাইৰাছ বি ভাইৰাছটো হ'ল বান্ধ মই ক'লোঁ যে অসমত ইমানখিনি বান্ধ হৈ আছে পাৰ্টিকুলাৰলি কোকৰাঝাৰ এৰিয়াত চি ভাইৰাছটো মই কৈছিলোঁ কৰাপশ্যন এতিয়া বান্ধ ভাইৰাছটো মই কৈছিলোঁ এই বান্ধ ভাইৰাছ ইজ ৰেছপনচিবল টু এ গ্ৰেট এক্সটেণ্ট ফৰ দিছ প্ৰাইচ ৰাইজ ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন অসমতো কাৰণ যদি ট্ৰাক ঠিকমতে আহিব নোৱাৰে ৰাস্তাতে ৰৈ থাকিব লাগে তেওঁলোকে যদি পইচা দিব লাগে ৰাস্তাত ছেফটিৰ কাৰণে ছিকিউৰিটিৰ কাৰণে তেতিয়াহ'লে তাৰ মূল্য বস্তুবোৰ বাঢ়ি যাব নহয় জানো গতিকে সেইটো ইমিডিয়েটলি আমি বন্ধ কৰিব পাৰিব লাগিব প্ৰশাসনে বান্ধটো অৰ্ডাৰ দি পেলাই বন্ধ নিশ্চয় কৰিব পাৰিব হয়তো মই সেইটো ৰিকুৱেষ্ট কৰিছোঁ যে ইয়াৰ প্ৰশাসনে যেন বান্ধটো বন্ধ কৰিবৰ কাৰণে অতি শীঘ্ৰে মানে যেন এটা ব্যৱস্থা ল'ব পাৰে ছ'চাইটি দেৰ ইজ এ গ্ৰেট ডিটাৰিয়েশ্যন ইন মৰেল কেৰেক্টাৰ মানুহক গৈ টকা কোনে দিয়ে ৰাইজেইতো দিয়ে নহয় জানো ইলেকশ্যনত টকা কোনে লয় ৰাইজেই লয় যে ইলেকশ্যন আহিলে ৰাইজেই টকা লয় যে ৰাইজে যদি তেনেকুৱা কৰে তেতিয়াহ'লে আমি কেনেধৰণৰ মানুহ পাম ঠিক a corruption is the society is also a part of this corruption 5 उंगली बराबर नहीं होता है ये 5 उंगली जो बराबर नहीं होता है ये तोड़ा नातू है ये थोड़ा सा लंबा है फिर इससे ये लंबा है फिर छोटा है ऐसे होके हर आदमी देखत আমি ভাষণে শুনিয়ে থাকো আৰু এটা ইলেকশ্যন আহিছে এই ভাষণ আৰু কিমান শুনিম আমি আৰু এই ভাষণবোৰৰ অলপ মূল্য থাকিলেও ভাল একেবাৰে মূল্য নথকা ভাষণ দি শুনি নথওঁ আমি গোটেই সেই ইলেকশ্যনত যিমানখিনি ভাষণ আছে মইতো দৰ্জা খিৰিকী বন্ধ কৰি পেলাই থাকোঁ আজিকালি মই টিভি চাব বন্ধ কৰিলোঁ আই ডোণ্ট ইভিন চি টিভি দিছ ডেইজ ইয়ে টিভি নিউজ চেনেল নহয় ই নইজ চেনেল টিভি no longer নিউজ চেনেল ইট ইজ নইজ চেনেল সেইকাৰণে মই বন্ধ কৰি থাকোঁ টিভিবোৰ কিমান শুনিম আৰু কিবা দেশৰ উপকাৰ হৈছেনে এই যে সদায়ে মানুহে ডিবেট কৰি থাকে ভাষণ দি থাকে উপকাৰ কি হৈছে কিবা হৈছে জানো এই চৰকাৰে যে এতিয়া নতুন চৰকাৰ আহিব কি কৰিব নতুন চৰকাৰে 15 বছৰত যি চৰকাৰে একো নকৰিলে নতুন চৰকাৰে 5 বছৰত আমাক যিটো আশা দিছে কেৱল আশাকে আমাক খুৱাই থাকে আশাৰে আমি ফেট ভৰি গৈছোঁ The only diet is the promise, the help, the hope. That is the diet the people are giving to public, the poor people like us. Ekoito meaning নাই তাৰ কিন্তু আজিৰ যিটো মিটিং আছে এই মিটিং on today's meeting is something different. এই মিটিংটো হ'ল এটা গুৰুত্বপূৰ্ণ মিটিং it's a very significant meeting কাৰণ ইয়াত কোনো আশা দিয়া নাই there is no hope provided in today's meeting there is only some way to empower the people আপোনালোকক ক্ষমতা দিবৰ কাৰণে আজিৰ মিটিংটো ইয়াত আয়োজন কৰা হৈছে মানুহক আমি ক্ষমতা কেনেকৈ দিব পাৰোঁ how can you make people more powerful it is not that I promise you something they are not promising anything they are only telling that how to empower you আপোনালোকক ক্ষমতা কেনেকৈ দিব পাৰি কি উপায়েৰে দিব পাৰি এইটো কৈছে তালিম কি তাকত মই সুধিছিলোঁ জাফৰ সাহেবক যে this is a Arabic word or a Urdu word. Ekete koise je talim can both be Arabic or Urdu and takat also can be both Arabic and Urdu.
গতিকে ইট ইজ বোথ আৰবিক এণ্ড উৰ্দু শব্দ সেইটো বাক্যটো তালিম কি তাকাত মানে শিক্ষাৰে আপোনালোকক আমাক গোটেই মানুহক ৰাইজক ক্ষমতাশালী কৰা টু এম্পাৱাৰ আছ টু এডুকেশ্যন এতিয়া কিয় এডুকেশ্যনে কি এম্পাৱাৰ কৰে আমাক আপোনালোকে হয়তো সুধিব ইউ মাইট আস্ক মি ভেৰি ৰিলেভেণ্ট কুৱেশ্যন that our educated people number are increasing. We are more and more people educated. কিন্তু আমাৰ দেশত এতিয়া ভাল মানুহ বাঢ়িছেনে? Is there increase in the number of good human beings amongst us? We have so many educated people. ইমানখিনি শিক্ষিত মানুহ আছে আমাৰ ভিতৰত কিন্তু ক'ত ডকাইতি বেছি হৈছে নিজৰ মাৰপিট বেছি হৈছে কাজিয়া বেছি হৈছে ইনচাৰ্জেঞ্চি বেছি হৈছে টেৰৰিজিম বেছি হৈ গৈছে মিলিটেঞ্চি বেছি হৈ গৈছে এই আমাৰ অসমতে বছৰে বছৰে মানুহে BA পাই MA ডিগ্ৰী লাভ কৰিছে কিন্তু কি হৈছে চৰিত্ৰ ভাল হৈছে জানো গতিকে শিক্ষা হ'লে দ্য এডুকেশ্যন ইজ নট অনলি গেটিং ডিগ্ৰীজ এডুকেশ্যন ইজ মোৰ ইম্পৰ্টেণ্টলি ট্ৰেন্সফৰ্মিং হিউমেন বিংছ এডুকেশ্যনটো শিক্ষাটো কি শিক্ষাটো মানে মানুহক যেন ট্ৰেন্সফৰ্ম কৰিব পাৰে ভাল কৰিব পাৰে আমি যি অৱস্থাত আছোঁ মানসিকভাৱে প্ৰথমতে মানসিকতাটো জয় কৰি পেলাই এওঁক ভাল এটা মানুহ কৰা সেইটো হ'ল এডুকেশ্যনৰ মূল্য সেইটো আমি কৰিব পাৰিছোঁ জানো হেভ উই বিন ছাকচেছফুল ইন ডুইং ডেট টু মেক গুড হিউমেন বিংছ 3000 বছৰ আগতে some 3000 years ago Aristotle said it is better to be governed by good men than by good laws. এৰিষ্টটলে কৈছিলে ভাল মানুহৰ দ্বাৰা শাসন কৰাটো ভাল আইনতকৈও বেছি ভাল